গাইজ নমস্কাৰ আৰু সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু মনটো একেবাৰে ভাল লাগি থকা নাই, কাৰণ জানি এতিয়া ইমান জেগাত আপোনাৰ পানী হৈছে। নিউজটো চালেই দেখিছোঁ চবফালে পানীয়ে পানী। আৰু এতিয়া মোৰ মাহঁতৰ ঘৰটো মানে পানী ভালেখিনিয়ে হৈছে। এতিয়া উপায় নাই, মাহঁতৰ ঘৰৰ ভিতৰলৈকে পানী, চোতালখন যিখন আছে আগফালটো মানে এটা মানুহ পূৰা ডুবি যোৱাকৈ পানী হৈছে, মানে পূৰা পানী মানে। তো মাহঁত যেনে তেনে কৰি পেলাই এতিয়া অলপ বাহঁতৰ ঘৰলৈ আহিছে, তো তাতে আছে। তো ভণ্টিয়ে মোক ভিডিঅ' কৰিয়ে আছে, তাই মোক দেখাইছে, ভিডিঅ' দিছে, ইমান পানী হৈছে। তো মনটো একেবাৰে ভাল লাগি থকা নাই। সোনকালে যেন এই ভাল হৈ যায় এই চিটুৱেশ্যনবোৰ, পানীবোৰ সোনকালে যেন ভগৱানে মানে শুকাই যায় পানীবোৰ, তাৰে আশা ৰাখিছোঁ। কাৰণ বহুত মানুহৰ মানে বহুতৰ ঘৰ ভাঙি গৈছে, বহুতৰ মানে বহুত কিবা হৈ গৈছে আৰু কি ক'ম আৰু, মোৰ মানে কিবা লগা নাই। তো মামাহঁতৰ ঘৰতো বহুত পানী হৈছে। তো চাওকচোন, ভণ্টিয়ে মোক ভিডিঅ' পঠিয়াইছিলে, তো তাৰে মই অকণমান দেখাইছোঁ আপোনালোকক। আৰু এইখিনি হৈছে মোৰ মাহঁতৰ ঘৰটো। দেখিছেনে কিমান পানী সোমাইছে। এইটো ৰাতিপুৱাৰ ভাগত মানে অলপ কমকৈ সোমাইছিলে, তাৰপিছত দেখিলে লাহে লাহে পানীটো বাঢ়ি গ'ল। সেইকাৰণে মাহঁতে সোনকালে যিবোৰ ইম্পৰ্টেণ্ট বস্তু আছিলে সেইবোৰ ঠিক ঠাক কৰি পেলাই পিছত মানে বাহঁতৰ ঘৰলৈ গুচি গ'ল। চাওকচোন কিমান পানী সোমাইছে, ভাবিলে কেনেকুৱা লাগে। গোটেই পানী, এইবিলাক গোটেই পানী 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 পানী। আৰু এয়া হৈছে কীৰ্তন ঘৰৰ পৰিৱেশ। আৰু দেখিছেনে কিমান পানী হৈছে। আৰু এয়া হৈছে দেউতা, আৰু দেউতাই মোক ফটোবিলাক এনেকৈ উঠাই কিনে পঠিয়াই দিছিলে। কিমান যে পানী হৈছে।